নমস্কাৰ। প্ৰথমতে মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে মই আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে লাভ কৰিব পাৰে। গতিকে আহক আজি বৰ্ণ কি, শব্দ কি আৰু বাক্য কি ইয়াৰ বিষয়ে আলোচনা কৰোঁ। বৰ্ণ ইংৰাজীত লেটাৰ বুলি কয়। বৰ্ণ বুলি ক'লে বা লেটাৰ বুলি ক'লে আমি ABCDEFGZ এই প্ৰতিটো এটা এটা বৰ্ণ অৰ্থাৎ লেটাৰ বুলি কয়। গম পাইছেনে? ইয়াৰ পিছত আহক ৱাৰ্ড। ৱাৰ্ড মানে শব্দ। শব্দ কেতিয়া হয়? এক বা তাতোধিক যেতিয়া বৰ্ণ একেলগে লগ হয়। তাতোধিক বুলি ক'লে যেনেকৈ দুটাতকৈ বেছি যেতিয়া লগ হয় তেতিয়া ৱাৰ্ডৰ সৃষ্টি হয়। যেনে RAM ৰাম, ইয়াতে R আছে, A আছে আৰু M আছে, ৰাম। তিনিটা বৰ্ণ লগ লাগি এটা শব্দৰ সৃষ্টি হৈছে, হয়নে নহয়? ইয়াতে কেইটা বৰ্ণ লগ লাগি এটা শব্দৰ সৃষ্টি হৈছে? BOOK বুক, চাৰিটা বৰ্ণ একেলগে লগ হৈ এটা শব্দৰ সৃষ্টি হৈছে, এটা শব্দ গঠন হৈছে। যেনে কিতাপ, মেংগো, MANGO মেংগো। ইয়াতে 1 2 3 4 5 পাঁচটা বৰ্ণ লগ হৈ পিনে এটা শব্দৰ সৃষ্টি হৈছে, অৰ্থাৎ ৱাৰ্ডৰ সৃষ্টি হৈছে। ইয়াৰ পিছতে মেংগো হৈছে মানে আম। গম পাইছেনে আপোনালোকে? ইয়াৰ পিছত 3 নম্বৰটো হৈছে চেণ্টেন্স। চেণ্টেন্স মানে বাক্য। বাক্য কেনেকৈ সৃষ্টি হয়? দুটাতকৈ বেছি যেতিয়া ৱাৰ্ড একেলগে সংযুক্ত হয় তেতিয়া কি হয়? চেণ্টেন্সৰ সৃষ্টি হয়, মানে বাক্যৰ সৃষ্টি হয়। এক্সাম্পল দি আছে, হি ইজ মাই ব্ৰাদাৰ। ইয়াতে হি আছে, ইজ আছে, মাই আছে, ব্ৰাদাৰ, তেওঁ মোৰ ভাই। তেতিয়াহ'লে ইয়াতে এটা দুটা তিনিটা চাৰিটা শব্দ যোগ হৈ পিনে এটা বাক্যৰ সৃষ্টি হৈছে। 2 নম্বৰটো চাওক, চি কেন ডু ইট। ইয়াতে চি এটা শব্দ, কেন এটা শব্দ, ডু এটা শব্দ, ইট এটা শব্দ, টোটেলি চাৰিটা ইয়াতে শব্দ যোগ হৈ পিনে একেলগে এটা চেণ্টেন্সৰ সৃষ্টি হৈছে। চেণ্টেন্স মানে বাক্যৰ সৃষ্টি হৈছে। ঠিক তেনেদৰে 3 নম্বৰটো, হি গেভ মি, কি হ'ব ইয়াতে? মেংগো। হি গেভ মি, MANGO, মেংগো। ইয়াতে কেইটা লাগিছে?